নমস্কাৰ সকলোকে। আজি ৰঙালী বিহু প্ৰত্যেকজন ব্যক্তিকে শুভেচ্ছা জনালোঁ। তো আমাৰ ঘৰৰ ওচৰতে যে আজি আছে চৰক মেলা, তো তালৈকে গৈ আছোঁ, ল'ৰা মই হাজবেণ্ড। তো ইয়াত দেখিছে নিশ্চয় দৃশ্য কেনেকুৱা। তো বামুণে মানে আমাৰ প্ৰতি বছৰ পাৰ এৰে, মোৰ হাজবেণ্ডৰ নামতো এবছৰো এৰিছে। তো বামুণে মানে পূজা চূজা কৰি দি আছে, পূজা চূজা কৰি দি এইটো যোনটো চৰক মেলা যোনটো গছটো থাকে, এই গছটো কিয় আমি 7 পাক ঘূৰিব লাগে পাৰ চূড়াটো লৈ কিনে, নাজানো কেনেকুৱা নিয়ম, অতীজৰ নিয়ম হৈ বোলে। তো 7 পাক ঘূৰিব লাগে। তো ঘূৰি কিনি তাৰপিছত কি হয়, পাৰটো এৰি দিব লাগে। তো এৰি দিওঁতে পোৱালিবিলাকে কি পাত মানে দৌৰি দৌৰি যায় ধৰিবৰ কাৰণে এনেকুৱা। তো ভাগ্যৰ ফলত সিহঁতেও ধৰিছে, পোৱালিকেইটাই পাত দুইটাই ধৰি ল'ব যেনিবা। তো ধৰি কিনি তাৰপিছত ঘৰলৈ যাম বুলি কৈছিলোঁ, তেখেতে ক'লে নাই মই গছটো উঠাই দি যাম, যোনটো মানে গছটো আছে চৰক মেলা, তো গছটো তেখেতে ক'লে উঠাব। তো গাইজ আমি একবাৰ চৰক মেলাত যাই কিনি মানে গছ উঠাই দিলে মোৰ হাজবেণ্ড আৰু বহুত মানে দেখিছে নিশ্চয় ভিডিঅ'ত। তো ভিডিঅ'ত উঠাই তারপরে কবুতৰ পাৰ এৰি কিনি তো এতিয়া ঘৰত আহিছোঁ, আহি কিনে আবার ৰেডি হৈছোঁ। তো ৰেডি হৈ কিনে আবার গৈ আছোঁ। লগত যাবি? তোৰ মাক কৈছোঁ বোলক যাওঁ, মা নঙলা চঙলা বান্ধি লগতে খুৰীহঁতো ৰেডি হৈ কিনি ওলাই আহিলে। তো একেলগে গোটেই যাক গৈ আছোঁ, বলক আজি চাওঁ মেলা। আমি যেহেতু এতিয়া যাদু খেলা চালোঁ প্ৰায়ভাগ, ভোক লাগিছে, তো কিবা এটা খাবলৈকো যাওঁ, লগতে মেলাখন এপাক ঘূৰোঁ গোটেইটো, কাৰণ মেলা ঘূৰা হয় নাই আৰু আমাৰ দেখি। मेला दिलों का आता है एक बार, आके चला जाता है। मेला दिलों का आता है एक बार, आके चला जाता है। মেলাত ঝুলু মুলু উঠিবৰ কাৰণে ঝুলু মুলু উঠিছোঁ, দেখিছোঁ নহয় গাইজ। ভয় বাৰু উঠিছোঁ, দুপাক ঘূৰি কিনিব নামি গ'লো ভয়তে, কাৰণ যি ভয় লাগে। উঠোঁতেতো মজা লাগে, যেতিয়া নামি যায় তেতিয়া আৰু ভয় লাগে। তো য'ত যিমান নুঘূৰো কিয় পেট পূজাটো মেইন হয়। তো লগতে পৰঠা খালোঁ, লগতে চাওমিন খালোঁ, লগতে চিকেন পকৰি খালোঁ। তো খাই কৰি ঘৰৰ ফালে ৰাওনা দিলোঁ। ৰাওনা দি দেখোঁ ড্ৰেছ চেঞ্জ কৰি পোৱালি কান্দি আছে। তো এতিয়া গাইজ টাটা বাই বাই, গুড নাইট।